আজি এই কোকৰাঝাৰ ব্ৰিটিছ ছেক্ৰেটাৰীৰ ফিল্ডৰ পৰা মানে বড়োলেণ্ড ৰাইডাৰ মিট এটা কাৰ্যসূচী লৈছে। মই অলপ পিছতে অপেনিং কৰিম। এই হিচাপে ৰাইডাৰসকলে মানে আশা কৰিছে বছৰে বছৰে সেই ধৰণৰ কৰিব আৰু মোটিভেটেড কৰাৰ কাৰণে এইটো কৰা হৈছে। আৰু ডিজিং ফেষ্টিভেলত অংশ কৰি ৰাখি যেন আহি থকা সময়ত মানে আমাৰ ব্ৰিটিছ অঞ্চলৰ পৰাও ভালকৈ ৰাইডাৰ কৰিব পাৰোঁ। এইটো আজি ইয়াৰ পৰা ষ্টাৰ্ট হৈ খাগৰাবাৰীলৈকে যাব, চিৰাঙৰ খাগৰাবাৰীলৈকে যাব আৰু অহাকালি খাগৰাবাৰীত সিহঁতৰ প্ৰগ্ৰাম হ'ব, প্ৰাইজ ডিষ্ট্ৰিবিউশ্যন, গেট টুগেডাৰ এইটো হ'ব। এইটো আমাৰ টুৰিজিম কাৰণে দৰকাৰ আৰু যিহেতু অকল BTC নহয়, যিহেতু অল ইণ্ডিয়া লেভেলত কৰিছে। আশা কৰিছোঁ ভৱিষ্যত আৰু ইয়াতে ডাঙৰকৈ কৰাৰ কাৰণে আমাৰ টুৰিজিম বিভাগৰ পৰা দায়িত্ব লোৱা হ'ব। আমার EM স্যার আছে ইয়াত, আমার EM স্যারে আমি এইটো BTC সেক্রেটারিয়েট কোকৰাঝাৰ তাৰপৰা এতিয়া ফ্লাগ অফ কৰিব। আমাৰ ইয়াৰ পৰা আমি চিৰাং খাগৰাবাৰী যোনটো ভেনিউ তালৈকে ইয়াৰ পৰা ৰাইড মাৰি আমাৰ ৰাইডাৰ্ছবোৰে যাব এতিয়া। আৰু তাত আমাৰ বিভিন্ন এক্টিভিটিছ হৈ থাকে, ইনক্লুডিং ছুইমিং, ফিটনেছ ৰাইডাৰ, ডাৰ্ট ট্ৰেক, তেনেকুৱা বিভিন্ন উদ্দেশ্য সেইটোৱে আমাৰ কি মানে আমি ৰাইডাৰ্ছবোৰে মানে ব্ৰাদাৰহুড আৰু ছিষ্টাৰহুডটো আমি বেছিভাগে ষ্ট্ৰং কৰি যাব বিচাৰোঁ। আৰু আমাৰ যোনটো বড়োলেণ্ড ৰাইডাৰ্ছ মিট 2020 আমি পাতিছোঁ এইবাৰ, এইটো আমি এজন আমাৰ বন্ধু কমল কুমাৰ নাৰ্জিনাৰী যোনে ৰিচেণ্টলি ৰড ক্ৰাছত এক্সপায়াৰ হ'ল, তাৰ নামত আমি ডেডিকেশ্যন কৰি এইটো আমি একেলগে বিভিন্ন ক্লাবৰ একলগ আহি আমি বড়োলেণ্ড ৰাইডাৰ্ছ মিটটো পাতিছোঁ এইবাৰ।